আচ্ছা আচ্ছা আগতে কাম কৰিছিলোঁ যে ঠিক আছে আজি আমি এইখিনি আনিলোঁ যিহেতুকে আমি ৰাতি বহুত দেৰিকৈ ওলালোঁ আপোনালোকক কালি মানে আমি কালি পৰহি মানে অলপমান খোৱাৰ ব্যৱস্থাও কৰিম দেই খোৱা ৰাতিৰ কাৰণে ঠিক আছে দিয়ক ইয়াতে আহিলে পাম আপোনালোকক ন হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভালেই পোনপ্ৰথমে আপোনালোকক ইংৰাজী নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি ইমান ৰাতি এতিয়া বাজিছে আপোনাৰ এটা বাজি গৈছে আৰু উদ্দেশ্যটো হ'ল ভিডিঅ' বনোৱাৰ আমি অলপমান আজি যিহেতুকে 2024ৰ প্ৰথম 1 তাৰিখ হয় আজি গতিকে আমি প্ৰথম দিনটোতে কিবা এটা ভাল কাম কৰোঁ বুলি ওলাই আহিলোঁ গতিকে কিনো ভাল কাম কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে গম পাব গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ লৈ লোৱা আমি নাযাওঁ নেকি সম্বল দিব আহিব থেংক ইউ কেইখন আছে এইখন এখন খোৱা কৰি থাকোঁতে দেখোঁ যে ঠাণ্ডাত থকা আমাৰ এই পইচাৰ অসুবিধা হৈছে যে বাপেক এৰি থৈ গুচি গৈছে আজি পূজাৰ আগতে মই বেমাৰ হৈছিলোঁ 4 মাহ হয় হয় ভাড়া ৰুমত আছিলোঁ পইচা দিব নোৱাৰি ভাড়া ৰুম মালিকে 4 মাহ তালা মাৰি চব এইটো ইয়াতে কৰাই থাকে ইমান দিন হ'ল ইয়াত থকা 4-5 মাহমান হয় আৰু দিনত খোৱা বোৱা ক'ত কৰে থাকিলে মানুহৰ টৰ্চাৰ কৰে যিহেতু ভাৰত ধৰণৰ মানুহে না ভয়ো লাগি থাকে আৰু খোৱা বোৱা কেনেকৈ কৰে খোৱা বোৱা খাওঁ আৰু পৰাতো দিয়ে কিছুমান চিনাকি মানুহ আছে আচ্ছা আচ্ছা আগতে কাম কৰিছিলোঁ যে ঠিক আছে আজি আমি এইখিনি আনিলোঁ যিহেতুকে আমি ৰাতি বহুত দেৰিকৈ ওলালোঁ আপোনালোকক কালি মানে আমি কালি পৰহি মানে অলপমান খোৱাৰ ব্যৱস্থাও কৰিম দেই খোৱা ৰাতিৰ কাৰণে ঠিক আছে দিয়ক ইয়াতে আহিলে পাম আপোনালোকক ন ঠিক আছে কওক ঠাণ্ডা পায় ৰাতি এতিয়া কোৱা আমি খোৱা ব্যৱস্থাও কৰিম হা খোৱা লৈ আহিম কালি দেই দাদা
আহিছিলোঁ আপোনালৈ কম্বল লৈ আহিছিলোঁ লওক কম্বলখন লওক ঠাণ্ডাৰ কাৰণে আপোনালোকলৈ কম্বল লৈ আহিছোঁ লওক এইখন লওক এইখন দাঙি দিয়ক লওক দেই শুৱক এতিয়া ডিষ্টাৰ্ব নিদিওঁ ঠিক আছে এখন আপুনি লওক কাপোৰ নাই আপোনাৰ ঠাণ্ডা লাগিছে ন ঠিক আছে লওক আৰু এইখিনি আছে নেকি কোনোবা এওঁলোকৰ আছে না আছে আৰু কম্বল নাই পেণ্ট লাগিব ন লং পেণ্ট লাগিব আপোনাৰ লং পেণ্ট লাগিব লং পেণ্ট লাগিব ঠিক আছে লং পেণ্ট লৈ আহিম কালি পৰহি ঠিক আছে লাগে ঠিক আছে আপোনাৰ কাৰণে লং পেণ্ট লাগিব ন লং ঠিক আছে লং পেণ্ট লৈ আহিম দিয়ক ঠিক আছে আপোনালোকে এখনে লওক আৰু ঠিক আছে হা আমি আহিম আকৌ হেল্ল' এভৰিৱান গতিকে আপোনালোকে ভিডিঅ'টো জৰিয়তেতো গমেই পালে কিনো ভাল কাম কৰিবলৈ ওলাই আহিছিলোঁ আচলতে এই ৰাস্তাটোতে সদায় অহা যোৱা কৰি থাকোঁ গাড়ী লৈ পেলাই ৰাতিকে মোৰ ৰাতিয়ে হয় অহাটো গতিকে ৰাতি পদপথত শুই থকা লোকসকলৰ অৱস্থাটো দেখি বেয়া লাগে তো ভাবিলোঁ কেতিয়াবাৰ পৰা এটা পৰিকল্পনা আছিল এওঁলোকক কিবা এটা হ'লেও সহায় কৰিম আজি অলপমান ব্লেংকেট দিলোঁ এতিয়া গম পালোঁ তেখেতলোকৰ অকল ব্লেংকেটৰ অভাৱেই নহয় বহুতখিনি অভাৱ থাকে কাপোৰ কানি দুজনমানে কৈছে মোক লং পেণ্ট এটা লাগিছিলে চাৰ্ট এটা লাগিছিলে গতিকে যিমানখিনি পাৰোঁ মই আকৌ এওঁলোকক সহায় কৰিবলৈ যত্ন কৰিম চেষ্টা কৰিম গতিকে আপোনালোককো ভিডিঅ'টো কৰা এটাই উদ্দেশ্য গতিকে মোৰ এই ভিডিঅ'টো চাই পেলাই যাতে আপোনালোকো অকণমান অনুপ্ৰাণিত হয় বা আৰু আন দুজনমানক সহায় কৰিবলৈ আপোনালোকৰ অকণমান সাহ কৰিব পাৰে ডাঙৰ মানুহ নহয় যে মই এনেকৈ সদায় সহায় কৰিব পাৰিম নিজৰ যিমানখিনি পাৰোঁ সামৰ্থ্য অনুযায়ী মই সহায় কৰিলোঁ গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ আৰু আপোনালোকক আকৌ
এবাৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।